নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আৰু কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। যেহেতু আজি কাতি বিহু হ'লেও আমাৰ ছুটি নাই, এতিয়া ডিউটিৰ পৰা গৈ আছোঁ ঘৰলৈ। বিহু বুলি অলপ সোনকালে ওলাই দিলোঁ, বিহুৰ আয়োজনখিনিও কৰিবলগীয়া আছে, সেইখিনি গৈ পিনে কৰোঁগৈ। চাই থাকক ভিডিঅ'টো। আজি একেলগতে আমি সকলোৱে বিহুটো উদযাপন কৰিম বুলি ভাবিছোঁ, সেইবাবে ভিডিঅ'টো শেষলৈকে থাকিব। মৰাণ পালোহি আৰু এতিয়া ইয়াতে মাৰ ব্লাড চুগাৰ টেষ্টৰ এটা ৰিপৰ্ট ল'ব আছে মৰাণ মেডিকেল চেণ্টাৰত, তাৰ পৰা লৈ লওঁ। চুগাৰ ৰিপৰ্টটো কেতিয়াবাই ল'ব লাগিছিলে, আমি পৰহিয়ে টেষ্ট কৰিলোঁ, কালিয়ে ল'ব পাৰিলোঁহেঁতেন বা পৰহি গধূলিয়ে ল'ব পাৰিলোঁহেঁতেন, কিন্তু মই ইফালে ঘূৰি থকাৰ কাৰণে ল'ব পৰা নাছিলোঁ। আজি মনত পৰিছে এতিয়া লৈ লওঁ। এয়া পালোহি MMC, ইয়াতে লৈ লওঁ ৰিপৰ্টটো। চেপন পালোহি আৰু মই এই ৰাস্তাটোৰ অংশটো আপোনালোকক দেখুওৱা এটা কাৰণ হ'ল যে যেতিয়া 4 লেন হোৱা নাছিলে তেতিয়া এই ৰাস্তাটোৰ দুয়ো কাষে চেগুনৰ গছ আছিলে আৰু দেখি ইমান যে ভাল লাগিছিলে নহয়, কিন্তু এতিয়া 4 লেন বনাবলগীয়া হোৱাত সেই গোটেই গছখিনি উঠাই পেলাবলগীয়া হ'ল। এটা ধুনীয়া দৃশ্যৰ পৰা আমি বঞ্চিত হ'লোঁ, কিন্তু উপায় নাই, কি কৰিব আৰু। ডেভেলপমেণ্ট হ'বলৈ হ'লে ৰাস্তা ঘাট লাগিবই, গতিকে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব, এইটো চিৰসত্য। গতিকে কিছুমান কথাত আমি কম্প্ৰমাইজ কৰিবলগীয়া হয়। হয়তো ৰাস্তাৰ পৰা চিধা গুচি গ'লে হাইৱে শিৱসাগৰ, আৰু এতিয়া আমি লেফ্টত সোমাই দিম। লেফ্টত সোমাই দিলে আমি চেপন দুটামান বজাৰ কৰি ল'ম। ঘৰৰ পৰা ফোন কৰিছিলে কিবা বস্তু লাগে, সেই বস্তুকেইটা চেপনতে বজাৰ কৰি ল'ম। আমাৰ চেপন বজাৰ, ইয়াতে ৰৈ পিনে বজাৰকেইটা কৰি লওঁ। ঘৰ আহি পালোঁ 2 ঘণ্টামানৰ আগতে। ঘৰত আহি খোৱা বোৱা কৰি অলপ টাইম ৰেষ্ট ল'লোঁ। তাৰপৰা এতিয়া চালোঁ চাকি তাকি যোগাৰ হৈ আছে আৰু অলপ পাছতে সন্ধিয়া হ'বই আৰু অলপ পাছতে চাকি তাকি যোগাৰ হৈ আছে আৰু অলপ পাছতে চাকি দিয়া হ'ব তুলসী তলত। আৰু আমাৰ দেউতাই কি কৰিব এতিয়া, তুমি চবকে শুভেচ্ছা দিব লাগিব নহয় কাতি বিহু, ভালকৈ দিয়া। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। চাকিৰ কাৰণে বাতি বনাই আছে মায়ে। এইডাল আৰু বনাইছে কেলৈ? চাকি হ'লেই চিন্তা। অঁ, পুনৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ।
সকলোৰে জীৱনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক, মহামাৰী অতিমাৰীবোৰ যাতে সোনকালে নাইকিয়া হওক, তাৰেই কামনাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।